মা মা তোমাৰ কি হৈছে মা তুমি কিয় এনেকুৱা কৰি আছা আজি চাউণ্ডটো মোৰ চাগে এতিয়া বচাৰ কোনো উপায় নাই মই চাগে আৰু জীয়াই থাকিব নোৱাৰিম ভগৱানে চাগে এয়াই মোৰ কপালত লিখি পঠাইছিলোঁ নাই মা নহ'ব তুমি এনেকুৱা কথা মোক নক'বা মা তুমি ধৈৰ্য ধৰিব লাগিব ভগৱানে সকলোবোৰ ঠিক কৰি দিব মা তুমি ভগৱানৰ ওপৰত বিশ্বাস ৰাখাচোন আৰু দেউতাই কৈছে নহয় এইবাৰ তোমাক এখন ভাল হস্পিটেলত দেখুৱাবলৈ নিব আৰু তাৰ পাছত চাবা মা চব ঠিক হৈ যাব কিন্তু তুমি আমাক হেৰি যোৱা কথা নক'বা মা বোপা মোৰ গাটো সঁচাকৈ বৰ বেয়া লাগি আহিছে দেউতাক মাতচোন ক'ত আছে তেওঁ মা দেউতাচোন কামৰ পৰা আহি পোৱাহিয়ে নাই তুমি অলপ ধৈৰ্য ধৰাচোন মা দেউতা পাবহি এতিয়া কিন্তু দেউতা অহালে চাগে মই আৰু জীয়াই থাকিব নোৱাৰিম তহঁত ভালকৈ থাকিবি পাপা দেউতাক চাবি কিন্তু মা তুমি ৰাজু কি হৈছে ইমান চিঞৰিছ যে তই দেউতা তুমি পালাহি ৰাজু কিন্তু তই চিঞৰিছ কিয় চোৱা না দেউতা মায়ে এইবোৰ কি কৈ আছে মাৰ গাটো সঁচাকৈ বৰ বেয়া হৈ আহিছে দেউতা ব'লা না দেউতা মাক কিবা এটা কৰি হ'লেও ডক্টৰৰ ওচৰলৈ আজিয়ে লৈ যাওঁ ব'লা না দেউতা কিন্তু মাৰ হৈছে কি চাওক মামনি মা উঠা এয়া চোৱা কোন আহিছে দেউতা পালেহি মা দেউতা মায়ে যে একো মতা নাই কিয় বোপা মা আৰু আমাৰ মাজত নাই মা তুমি আমাক কিয় এৰি গ'লা মা আমি এতিয়া কেনেকৈ থাকিম মা মই তোমাৰ অবিহনে কেনেকৈ জীয়াই থাকিম মা ঘূৰি আহা না মা মামনি তুমি মোক বৰ অকলশৰীয়া কৰি থৈ গুচি গ'লা মই এতিয়া অকলে এই ঘৰখন কেনেকৈ চম্ভালো ল'ৰাটো ইমান সৰু হৈ আছে সি তোমাৰ অবিহনে কেনেকৈ থাকিব কাক মা বুলি মাতিব সি দেউতা মই এতিয়া মা বুলি কাক মাতিম মাৰ অবিহনে মই কেনেকৈ থাকিম দেউতা কাক মা বুলি মাতিম ময়ো নাজানো বোপা এতিয়া আমাৰ লগত কি হ'ব সকলোবোৰ ভগৱানৰ ওপৰত এৰি দিছোঁ দেউতা হ'ব সোণটো নাকান্দিবি মই আছোঁ নহয় তোৰ লগত তই ভয় নাখাবি আজিৰ পৰা মইহে তোৰ সকলো দেউতা সোণটো এয়া খাই ল নহ'লে ৰাতি ভোক লাগিব মই নাখাওঁ লৈ যোৱা দেউতা মোৰ একো খাবলৈ মন নাই নাপায় নহয় দুটামান হ'লেও খাই ল নহ'লে ৰাতি তোৰ ভোক লাগিব বোপা কেনেকৈ খাওঁ দেউতা তুমিয়ে কোৱাচোন মালে মোৰ আজি বৰকৈ মনত পৰিছে আজি মা কাষত নাই মোৰ খোৱা হ'লে মোক ভাত খুৱাই দিলেহেঁতেন সেইটো কথা চাওঁ দে আজি তোক মই দুগৰমান খুৱাই দিওঁ নাই দেউতা মই আজি সঁচাকৈ নাখাওঁ একো মোৰ মালে বহুত মনত পৰিছে সোণটো মা আৰু আমাৰ মাজলৈ কেতিয়াও ঘূৰি নাহে কিন্তু তই জাননে মায়ে আমাক সদায় চাই থাকে আৰু তোক যদি এনেকৈ আমনি কৰা দেখে মায়ে জানো মনত দুখ নাপাব নাই মই নাখাওঁ দেউতা ৰাজু ৰচোন দেখিছা মামনি তুমি নোহোৱাৰ পৰাই ৰাজুৱে একো খাবলৈও মন নকৰা হ'ল এতিয়া মই কি কৰোঁ কেনেকৈ তাক চম্ভালোঁ ৰাজু ৰাজু এইফালে আছোন কি দেউতা সোণটো মই কামলৈ যাওঁ আৰু ভাত পানী বনাই থোৱা আছে সোনকালে মুখ হাত ধুই খাই বৈ স্কুললৈ লৈ যাবি আৰু এনেকৈ মন মাৰি নাথাকিবি নহ'লে মায়ে দেখিলে বৰ কষ্ট পাব আৰু তইতো জানই বোপা মায়ে তোক লৈ কিমান যে সপোন দেখিছিল যে তই এদিন পঢ়ি শুনি ডাঙৰ মানুহ হ'বি আৰু পঢ়ি শুনি ডাঙৰ মানুহ হ'বলৈ খুব মন দি পঢ়িব লাগিব সেইকাৰণে স্কুললৈ গৈ ভালকৈ পঢ়িবি মোৰ বিশ্বাস আছে সোণটো তই এদিন পঢ়ি শুনি নিশ্চয় ডাঙৰ মানুহ হ'বি ঠিক আছে দেউতা মা আৰু তোমাৰ বাবে মই স্কুললৈ যাম আৰু তোমালোকৰ সপোন নিশ্চয় পূৰ কৰিম দে তেনেহ'লে মই গৈ থাকোঁ তই সোনকালে স্কুললৈ ওলাই যাবি দেই হ'ব দেউতা পিংকি হয়তো ৰাজু নহয়নে হয়তোচোন ৰাজু বলচোন বল কেলেনো ইমান মন মাৰি আছে সি সুধোঁগৈ ৰাজু তহঁত আহিলি কিন্তু তই ইয়াত অকলে কি কৰি আছ আৰু আজি ইমান মন মাৰি আছ যে কি হৈছে ৰাজু কি হৈছে তোৰ কোৱাচোন কিনো ক'ম তহঁতেতো জানই মা ঢুকুৱা আজি 1.5 বছৰমানেই হ'ল আৰু আজিও মাৰ কমি অনুভৱ কৰি আছোঁ মা যেতিয়ালৈকে আছিল মায়ে সকলোবোৰ প্ৰয়োজন পূৰ কৰিছিল মোৰ কিন্তু এতিয়ানো তোৰ এনেকুৱা কি মনোভাৱ হৈছে যাৰ বাবে তই ইমান মন মাৰি থকা হৈছ দেউতাচোন আছে দেউতাই কি তোৰ প্ৰয়োজনবোৰ পূৰ কৰা নাই
চা তহঁতৰ সমান আমাৰ ওচৰত ইমান টকা পইচা নাই আৰু তহঁতৰ দেউতাহঁতেতো চাকৰি কৰে কিন্তু মোৰ দেউতাই চাকৰি নকৰে তহঁতৰ দেউতাহঁতে চাকৰি কৰে বাবেই তহঁতৰ জীৱনত একো দুখ নাই তহঁতে স্কুললৈ সদায় চাইকেলত আহ কিন্তু মই বহুত দূৰ খোজকাঢ়ি আহোঁ আৰু খোজকাঢ়ি কাঢ়ি মোৰ ভৰি বিষাই যায়গৈ মোৰ দেউতাৰ ওচৰত ইমান টকা পইচা নাইও যে মোক চাইকেল এখন কিনি দিব পাৰিব আৰু সেয়াই মোৰ অভাৱ হৈছে মা থকা হ'লে যেনেকৈ হ'লেও মোক চাইকেল এখন কিনি দিলহেঁতেন কিন্তু দেউতাই মোক একো দিব পৰা নাই চা ৰাজু তই আনৰ লগত নিজকে তুলনা নকৰিবি চবৰে পৰিস্থিতি বেলেগ বেলেগ অঁ আমাৰ দেউতাহঁতে চাকৰি কৰে বাবে হয়তো লৈ দিব পাৰিছে কিন্তু তোৰ দেউতাৰ কথা তই নিজে বুজিব লাগিব তই দেউতাৰ কষ্টবোৰ বুজিব লাগিব ৰাজু তই নহ'লে দেউতাক এবাৰ কৈ চাবি যদি দেউতাই লৈ দিম বুলি কয় তেতিয়াহ'লে তই আমাৰ নিচিনাকৈ চাইকেলত আহিব পাৰিবি ঐ এতিয়া আমি গৈ থাকোঁ ব'ল নহ'লে দেৰি হৈ যাব তহঁত ব'ল মই গৈ আছোঁ ঐ দে আহ অজিতে কিন্তু কথাটো ঠিকেই কৈছে মই দেউতাৰ লগত এবাৰ কথাটো পাতি চাম মালিক মোক কামৰ পৰা নুলিয়াব মালিক নহ'লে মই ঘৰখন কেনেকৈ চলাম মালিক আৰু মোৰ ল'ৰাটোৰ স্কুলৰ ফিজ এতিয়ালৈকে ভৰিব পৰা নাই মই চাওক মালিক মই কাম অলপ দেৰিলৈকে কৰি দিম লাগিলে কিন্তু মোক কামৰ পৰা নুলিয়াব মালিক মোক কামৰ পৰা নুলিয়াব ঠিক আছে কামৰ পৰা বাৰু তোক নুলিয়াওঁ কিন্তু অহা বাৰলৈ অলপ ভালকৈ কামবোৰ কৰিবি নহ'লে মই বেলেগ ব্যৱস্থা কৰিম হ'ব মালিক মই কামবোৰ বহুত ভালকৈ কৰিম আপুনি একো চিন্তা নকৰিব খালি মোক কামৰ পৰা নুলিয়াব মালিক মই আহিছোঁ মালিক কাইলৈৰ পৰা সোনকালে আহিম মালিক কথা এটা আছিলে আপোনাৰ ওচৰত আকৌ তোৰ কি কথা ওলালে মালিক পইচা অলপ আজি দিয়া হ'লে ভাল আছিলে ঘৰত খাবলৈও একো এটা নোহোৱা হৈ গৈছে আৰু ল'ৰাটো স্কুলৰ পৰা চাগে আহি মোলৈকে ৰৈ আছে ঘৰত খাবলৈ একো এটা নাই হ'ব বাৰু আজিলৈ এইকেইটাকে ৰাখ কাইলৈৰ পৰা খালি সোনকালে আহিবি হ'ব মালিক মই আহিছোঁ দেউতাই চোন যাওঁতে সোনকালে আহিম বুলি কৈ থৈ গৈছিল কিন্তু এইবোৰলৈকে দেউতা আহিয়ে পোৱাহি নাই ইমান ভোক লাগিছে ঘৰত খাবলৈও একো এটা নাই আজি বৰ ভাগৰ লাগিছে পাই অঁ ৰাজু তই ইয়াত বাহিৰত অকলে অকলে কি কৰি আছ দাদা তোমাৰ কাৰণে মই ৰৈ আছিলোঁ তুমিচোন কৈ থৈ গৈছিলা সোনকালে আহিম বুলি কিন্তু আজি ইমান দেৰি কৰিলা যে আৰু মোৰ বহুত ভোক লাগিছে ঘৰতচোন তুমি একো খাবলৈও মোলৈ থৈ নগ'লা আজি মা থকা হ'লে মোক ইমান দেৰিলৈকে ভোকত থাকিবলৈকে নিদিলহেঁতেন ফোনটো আজি অলপ দেৰি হৈ গ'লোঁ কামেই এনেকুৱা আছিল বাৰু এতিয়া আমি ভিতৰলৈ যাম ব'ল তোৰ ভোক লাগিছে নহয় সোনকালে মই কিবা এটা বনাই তোক দিওঁগৈ আৰু আজি তোলৈ কি আনিছোঁ চাহি আকৌ কি আনিছা দেউতা সেই চকলেট আকৌ এই তই যে খুব ভাল পাওঁ খাই সেইটোৱে আনিছোঁ আহ ঠিক আছে ব'লা কি কবি অ' ফোনটো মোৰ কামেই এনেকুৱা তোক যিটো বস্তু লাগে সেইটো মই সময়ত গোটাই আনি দিব পৰা নাই কিন্তু মই চেষ্টা কৰি আছোঁ বোপা তই চিন্তা নকৰিবি আজি যদি মালিকে মোক কামৰ পৰা উলিওৱাহেঁতেন মইচোন আহোঁতে সুদা হাতেই আহিব লগা হ'লহেঁতেন আৰু তই ভোকতেই শুব লগা হ'লহেঁতেন ফোনটো ভগৱানে মোক চকু মেলি চালেও হে ভগৱান আজি তুমি ৰক্ষা নকৰা হ'লে মোৰ যে কি গতি হ'লহেঁতেন ঠিক নাই তুমি সদায় আমাৰ লগত এনেকৈ থাকিবা ভগৱান সদায় এনেকৈ থাকিবা ফোনটো অঁ ফোনটো ভাত বাঢ়িলোঁ আকৌ অঁ দেউতা কৈছোঁ চাওঁ দিয়া সোনকালে মোৰ বহুত ভোক লাগিছে অঁ আকৌ ল দেউতা আজিও তুমি একেই বনাইছা দালি আৰু ভাত সদায় এই দালি ভাত খাই খাই মোৰ আমনি লাগিছে আৰু কিবা বেলেগ আনিব নোৱাৰা নেকি দেউতা ফোনটো আজি খাচোন এনেকৈ কাইলৈ মই কিবা ভাল লৈ আহিম দে আজি মোৰ পইচা অলপ কমি গৈছিলে ফোনটো তোমাৰ এই নাটকবোৰ যে কেতিয়াও নুগুচে আজি মা থকাহেঁতেন ভাল আনি খোৱালেহেঁতেন মোক তোমাৰ নিচিনাকৈ সদায় সদায় এনেকৈ দালি ভাত খুৱাই নোসোমাই হ'ব ফোনটো আজিলৈ এনেকৈ খা আৰু কাইলৈ মই কিবা এটা লৈ আহিম তোলৈ আজি অলপ পইচা কমি হোৱাৰ বাবেহে মই লৈ আহিব নোৱাৰিলোঁ ভোক লাগিছে যেতিয়া খাবতো লাগিবই আৰু বেলেগ উপায়ো নাই দেউতা অঁ বাবা কিবা লাগিব নেকি ভাত দিম নেকি তোক নাই দেউতা ভাত নালাগে তোমাক কিবা এটা ক'বলৈ আছিলে মোৰ কি ক আকৌ দেউতা মোৰ চব লগৰ ওচৰতে চাইকেল আছে অকল মোৰ ওচৰতহে নাই সদায় সদায় স্কুললৈ খোজকাঢ়ি কাঢ়ি যাবলৈ মোৰ ভৰি বিষাই যায়গৈ মই ভাবিছিলোঁ চাইকেল এখনকে লৈ লওঁ নেকি দেউতা মোক তুমি চাইকেল এখন আনি দিয়া চাইকেল কিন্তু বোপা মোৰ ওচৰত ইমান পইচা নাই নহয় যে তোক চাইকেল এখন আনি দিব পাৰোঁ কাম কৰা পইচাৰে জানোৱেইচোন ঘৰখন চলাবলৈকে কিমান টান হৈ যায় আকৌ মই চাইকেল কেনেকৈ আনি দিম তোক মই সেইবোৰ একো নাজানো দেউতা তুমি মোক চাইকেল এখন মুঠতে সোনকালে আনি দিয়া নহ'লে মই স্কুললৈ নাযাওঁ তুমি কি মোৰ দুখবোৰ নেদেখা অলপো আজি মা থকা হ'লে কি জানি এনেকৈ তোমাৰ দৰে নক'লেহেঁতেন মোক আৰু মোক সোনকালে চাইকেল এখন আনি দিমহেঁতেন ক'ৰবাৰ পৰা সোনটো ৰচোন ভাত নাখালি যে তোক কেনেকৈ বুজাওঁ সোনটো এমুঠি ভাত খুৱাবলৈকে যে কিমান কষ্ট কৰিব লগা হৈছে
সেই কষ্টখিনি তই নেদেখ নেকি বাৰু কাম কৰি যি কেইটকা পইচা পাওঁ সেয়াই ঘৰখন চলাবলৈ হয়হে তাৰ ওপৰতে আকৌ তোৰ স্কুলৰ ফিজ কিতাপ পত্ৰ সেইবোৰ আছেই আকৌ মই তোক কেনেকৈ ক'ৰ পৰা আনি দিওঁ মোক ক্ষমা কৰি দিওঁ সন্তু অন্যৰ দৰে মোৰ ওচৰত চৰকাৰী চাকৰি নাই আৰু তোৰ অভাৱবোৰ মই পূৰ কৰিব পৰা নাই সন্তু কি হৈছে দেউতা যোৱা তুমি ইয়াৰ পৰা চা সন্তু এনেকৈ জিদ কৰি নাথাকিবি বেলেগৰ সমান মোৰ ওচৰত ইমান টকা পইচা নাইও যে মই তোক চাইকেল এখন কিনি দিব পাৰোঁ মই সেইবোৰ একো নাজানো দেউতা যদি তুমি মোক চাইকেল কিনি নিদিয়া মই কিন্তু স্কুল নাযাওঁ হ'ব দে মই কিবা এটা কৰিম তই এতিয়া সোনকালে শুই যা নহ'লে কাইলৈ স্কুল যাবলৈ দেৰি হৈ যাব তুমিয়ে শুই থাকাগে মোৰ টোপনি অহা নাই আহিলে মই নিজে শুম কিনো কৰিবি বোপা অন্যৰ দৰে চাকৰি নাই মোৰ জানই তই যেনে তেনে তোক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব পাৰিলে আৰু মোক একো নালাগেও মই স্কুল গৈ পঢ়া শুনা কৰিলেহে ডাঙৰ মানুহ হ'ম যেতিয়ালৈকে মোক চাইকেল এখন লৈ নিদিয়া মই তেতিয়ালৈকে স্কুললৈ নাযাওঁ সন্তু 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 উঠচোন উঠ কিনো হ'ল দেউতা কিয় ইমান চিঞৰি আছে ৰাতিপুৱাই সন্তু আচোন আহ সোনকালে মই তোলৈ কি আনিছোঁ চাহি এনেকুৱানো কি আনিছা তুমি দেউতা আহ সন্তু এইখন চা মই তোলৈ কি আনিছোঁ চাইকেল কিন্তু দেউতা এইখনচোন ইমান পুৰণা চাইকেল মোক নতুন এখনহে লাগিছিল সন্তু কেইদিনমান তই এইখনকে লৈ যা দুদিনমানৰ পাছত মই আকৌ তোক এখন নতুন চাইকেল কিনি দিম নতুন চাইকেল কিনিবলৈ হ'লে বহুত টকা লাগিব কিন্তু মোৰ ওচৰত এতিয়া সিমান পইচা নাই তই এতিয়া এইখনকে চলা ল তুমি কিন্তু পাহৰি নাযাবা দেউতা মোক কিন্তু নতুন চাইকেলে লাগিব খালি তই আকৌ পঢ়া শুনাবোৰ ভালকৈ কৰি যাবি তোক যি লাগে মই সকলোবোৰ দিবলৈ চেষ্টা কৰিম ঠিক আছে দেউতা ৰ'বা মই স্কুললৈ ওলাওঁগৈ নহ'লে দেৰি হৈ যাব ঠিক আছে বোপা ব'ল ভাতকেইটা খাই লগে মোৰো কামলৈ যাবলৈ দেৰি হৈ যাব নহ'লে এতিয়া ময়ো মোৰ চাইকেলখন মোৰ চব লগৰবোৰকে দেখুৱাম ঐ পাহি সৌটো ৰাজু নহয়নে আৰু সেইখনে কি লৈ আহিছে চাচোন এবাৰ অঁ সৌটোচোন ৰাজু আজিচোন ই চাইকেলো লৈ আহিছে লগত বলচোন বল সুধোঁগৈ ঐ ৰাজু এইখন আকৌ কি আনিছ তই ইমান পুৰণা দেউতাই ছেকেণ্ড হেণ্ড চাইকেল লৈ দিছে নেকি তোক এই নহয় দেউতাৰ ওচৰত পইচা নাছিলে লৈ দিবলৈ কিন্তু দেউতাই কৈছে অহাবাৰ মোক নতুন চাইকেল লৈ দিব তহঁতৰ নিচিনা তই মোৰ নিচিনা চাইকেল এখন কিনিবলৈ গ'লে বহুত টকা খৰচ কৰিব লাগিব কিন্তু তহঁতৰ দেউতাৰ ওচৰত সিমান টকা পইচাও নাই অজিত তেনেকৈনো তই কিয় কৈছ সি চেষ্টা কৰিছে নহয় আৰু কৈছে নহয় বাপেকে লৈ দিব বুলি হ'ব ব'ল এতিয়া আমি ভিতৰলৈ যাওঁ মই এনে ধেমালি কৰিছিলোঁ দে মইতো দেউতাক কৈছিলোঁৱেই যে এইখন নিলে মোক চবেই হাঁহিব আৰু সেইটোৱে হ'ল আজি সন্তু ভাত হ'ল আহ খাই লহি নাই দেউতা মই আজি ভাত নাখাওঁ আজি তোমাৰ কাৰণে লগৰবোৰে মোৰ ওপৰত হাঁহিলে তুমি আনি দিয়া এই পুৰণা চাইকেলখনৰ পৰা এতিয়া চবেই মোক হাঁহিব ধৰিছে তুমিয়ে চলোৱা এইখন মোক নালাগে চা সন্তু তই এতিয়া ডাঙৰ হৈছ অলপ বুজিবি বেলেগৰ দৰে আমাৰ পৰিস্থিতিবোৰ একেই নহয় বেলেগৰ হ'ল বুলিয়ে যে আমাৰো হ'ব সেইটো কথা হ'ল নেকি অঁ আমাৰো হ'লহেঁতেন যদিহে মই চাকৰি এটা কৰিলোহেঁতেন কিন্তু মোৰ ওচৰত চাকৰি নাই এয়া মোৰ দুৰ্ভাগ্য আনৰ টকা আছে সেইবাবে যি মন যায় তাকেই ল'ব পাৰে কিন্তু আমাৰচোন এনেকুৱা নহয় মই সেইবোৰ একো নাজানো দেউতা মোক কাইলৈ পৰহি ভিতৰত নতুন চাইকেল এখন আনি দিয়া নহ'লে মই স্কুল নাযাওঁ সন্তু মালিক মই আপোনাৰ পইচা কেইটকা যিমান পাৰোঁ সোনকালে ঘূৰাই দিবলৈ চেষ্টা কৰিম ঠিক আছে তোক মই এমাহৰ সময় দিছোঁ সেই এমাহৰ ভিতৰতে যিমান পাৰোঁ সোনকালে ঘূৰাই দিবি হ'ব মালিক সন্তু চাওঁ এইফালে আছোন বাহ নতুন চাইকেল দেউতা তুমি নতুন চাইকেল আনি দিলা মোলৈ ৰাজু এইখন ল তোৰ নতুন চাইকেল আৰু কাইলৈৰ পৰা স্কুল যাবি ঠিক আছে দেউতা হে ভগৱান তুমি মোৰ ইয়াক কি পৰীক্ষা লৈছা ভাবিছিলোঁ ল'ৰাটো ভাল হ'ব বুজিব কিন্তু সিচোন দিনে দিনে জিদ্দি আৰু কথা নুশুনা হৈ গৈহে আছে মামনি ঢুকোৱাৰ পাছৰ পৰাই তাক মই মৰমৰ একো কমি হ'বলৈ দিয়া নাছিলোঁ কিন্তু সিচোন মোৰ দুখ কষ্টবোৰ একোৱে বুজি নাপায় হে ভগৱান তুমি তাক চাবা সি যাতে বেয়া পথলৈ নাযায় দেউতা গাটো অলপ ভাল পাইছানে অঁ বোপা এই গাটোনো কি ক'বি অকণমান আৰাম পাইছোঁ বাৰু তই ওলালিয়ে নেকি অঁ দেউতা মই ওলাইছোঁ আজি কলেজৰ শেষটো দিন আৰু মই যে তোমাক কৈছিলোঁ চাকৰিৰ কাৰণে ফৰ্ম এখন পূৰাইছোঁ বুলি আজি তাৰ ইণ্টাৰভিউ আছে ভাবিছোঁ কলেজৰ বাহিৰে তালৈকে গুচি যাম বুলি অঁ বোপা তই ঠিকেই ভাবিছ ইণ্টাৰভিউটো ভালকৈ দিবিগৈ
ভগৱানে আমাৰ নিচিনা দুখীয়া মানুহক আগবাঢ়ি যাবলৈ এনেকুৱা সুবিধা দিছে। তই সেই সুবিধা হেৰুৱাই নেপেলাবি। আৰু মই জানো তই ইণ্টাৰভিউ এনেও ভাল কৰিবি। হ'ব দেউতা, মই যাওঁ। তুমিও পাৰিলে কামলৈ ওলাই যাবা। অঁ কামলৈ চাওঁচোন কি হয় ৰ, গাটোচোন বৰ ভাল লাগি অহা নাই অ'। ঠিক আছে দেউতা, মই আহোঁ, নহ'লে দেৰি হ'ব। যা ভালকৈ যাবি। এতিয়া কচোন বোপা, তোৰ ইণ্টাৰভিউ ভালে গ'লনে? অঁ দেউতা, ইণ্টাৰভিউটো ঠিকেই গ'ল। কিন্তু কি? দেউতা, মই ইয়াত থাকি কাম কৰিব নোৱাৰিম। চহৰতে চাকৰি এটা পাইছোঁ, সেইবাবে মই তালৈকে যাবগৈ লাগিব। আৰু কাইলৈ ৰাতিপুৱাই ওলাব লাগিব মই। কি তই চহৰত চাকৰি পাইছ? আজি মা জীয়াই থকা হ'লে কিমান যে সুখী হ'লহেঁতেন ঠিক নাই। অঁ দেউতা, সঁচাকৈ আজি যদি মা আমাৰ কাষত থাকিলহেঁতেন, এই খবৰটো পাই বহুত সুখী হ'লহেঁতেন। বাৰু যি হ'ল ভালেই হ'ল দে। এতিয়া আমাৰ দুখৰ দিন শেষ। ময়ো মোৰ বস্তুবোৰ সামৰি লওঁগৈ। কাইলৈ আমি চহৰলৈ যাম নহয়। দেউতা, তুমি আকৌ ক'লৈ যোৱা কথা কৈছা? অঁ এতিয়াইচোন তই ক'লি যে কাইলৈ চহৰলৈ যাব লাগিব। অঁ কৈছোঁ, কিন্তু অকল মোৰ কথাহে কৈছিলোঁ। তোমাক নিম বুলি মইতো কোৱা নাছিলোঁ। আৰু তোমাৰনো তাত কি কাম আছে? তুমি তাত অকলে থাকিব পাৰিবা জানো? মইতো দিনটো কামতেই থাকিম, তুমি ইয়াতে থাকা। মই মাজে সময়ে আহি থাকিম নহয় তোমাৰ ওচৰলৈ। কিন্তু বোপা, মই ইয়াত অকলে কেনেকৈ থাকিম? মোকো লৈ গ'ল তোৰ লগত, পৰি থাকিম কোনোবা এটা চুকতে। তোৰ মা ঢুকোৱাৰ পাছৰ পৰাই তইতো মোৰ সঁহাৰি হৈ মোৰ লগত আছ। এতিয়া যদি তয়ো এই বুঢ়া বয়সত মোক অকলে ঘৰটোত এৰি থৈ যাওঁগৈ, মই বাৰু কেনেকৈ থাকিম? দেউতা, মই তোমাক অকলেনো ক'ত এৰিছোঁ? কৈছোৱেচোন মই মাজে সময়ে আহি থাকিম বুলি। হ'ব, তুমি এতিয়া এইবোৰ চিন্তা কৰি থাকিব নালাগে। মই যাওঁ শুমগৈ, কালি ৰাতিপুৱা সোনকালে উঠিব লাগিব। কিন্তু ৰাজু ৰচোন। দেউতা, মই যাওঁ, তুমি ভালকৈ থাকিবা। আৰু এই কন্দা কটা কৰি নাথাকিবাচোন, নহ'লে মই জানো গৈ সুখ পাম। কেনেকৈ নকৰাকৈ থাকোঁ বোপা? আজি অত বছৰে তই সৰুৰ পৰা মোৰ লগতেই থাকিলি, আজি হঠাৎ তই ঘৰখন এৰি যাবলৈ ওলাইছ। দেউতা, তুমি সেইবোৰ একো চিন্তা নকৰিবা। মই মাজে সময়ে তোমাক চাবলৈ আহি থাকিম, আৰু পইচা পাতি মই পঠাই থাকিম। তুমি সেইবোৰ চিন্তা নকৰিবা। আৰু বেলেগ একো উপায়ো নাই দেউতা, মইতো কাম কৰিবই লাগিব। কাৰণ তোমাৰো লাহে লাহে বয়স হৈ আহিছে, আৰু তুমিও কৰিব নোৱাৰা হৈ আহিছা। যা বোপা, ভালকৈ যা আৰু ভালকৈ কামবোৰ কৰগৈ। মাজে সময়ে চাবলৈ মোক আহি থাকিবি। হ'ব দেউতা, মই এতিয়া গৈ থাকোঁ, নহ'লে দেৰি হৈ যাবগৈ। মামণি, এদিন তুমি হঠাতে মোক অকলশৰীয়া কৰি থৈ গুচি গ'লা, আৰু আজি ৰাজুও গুচি গ'ল। আজি 4 বছৰ মানেই হ'লহি ল'ৰাটোক দেখা নাই মই। ৰাজুৱেচোন মোক চাবলৈ এবাকো নাহিলে। ক'ত বা আছে, কি বা কৰি আছে, একো খবৰ পোৱা নাই মই। 2 দিন মানেই যি ফোন কৰিলে, তাৰ পাছৰ পৰা একোৱে খবৰ পোৱা নাই। পইচা পাতিওচোন দিবলৈ বন্ধ কৰি দিলে। কিজানি তাৰে অসুবিধা হৈছে বা। বৰ ভোক লাগিছে, ঘৰখনতচোন খাবলৈও একো এটা নাই, পইচাও নাই নহয় কিনি আনিবলৈ। আৰু বেমাৰ হোৱাৰ পৰাই কামলৈও যাব নোৱাৰা হৈ থাকিলোঁ। ৰাজুৱে বাৰু মোক সঁচাকৈ পাহৰি গ'ল নেকি? সি বাৰু মোক চাবলৈ এবাকো আহিব নাপায়নে? বা মই কিনো কৰিছোঁ, কি খাইছোঁ, কি বৈছোঁ, একো খবৰ এটা নাই তাৰ। ভগৱান, মোৰ কষ্টৰ ফল তুমি এয়া দিলা নেকি? মামণি, আজি কিন্তু মোৰ তোমালৈ সঁচাকৈ বৰ মনত পৰিছে। দেখিছা, আমাৰ ল'ৰা ডাঙৰ মানুহটো হ'ল, কিন্তু স্বাৰ্থপৰো হ'ল। সি চহৰলৈ গৈ মোক পাহৰিয়ে থাকিলে। গাটোচোন বৰ বেয়া লাগি আহিছে, ভোকো লাগিছে, খাবলৈ একো এটা নাই। অঁ, আজিও পানীকেই খাই শুই থাকোঁগৈ। কি হৈছে মোৰ? মূৰটোচোন বৰ ঘূৰাইছে। কি হৈছে?